নাই আৰু সন্দেহ নাই বিদেশী আহিলে কিন্তু আৰু ৰক্ষা নাই অসমীয়া ভাই কিয়নো কৰা হাই হাই ঠিক তেনেকৈ যদিহে আচলতে এতিয়া বৰ্তমান যিটো চলি আছে যদি আমাৰ অসমত বিদেশী সোমাই দিয়ে নহয় তেনেহ'লে আমি কোনো অসমীৰ সন্তান হৈ থাকিব নোৱাৰিম বাচি থাকি লাভ নাই কাৰণ কিয় এনেকুৱা হৈ আমি উত্তৰবল কৰিব লাগিব কেনেকুৱা আমি জাগি উঠিব লাগিব অসম কেনেকৈ নয়নয়াৰে জাগা